নমস্কাৰ বন্ধুসকল, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আচৰিত কিন্তু সঁচা এই অনুষ্ঠানটি। আমি আজি কথা পাতিম ৱৰ্ল্ড ৰেকৰ্ডৰ বিষয়ে। মানুহে গিনিছ বুক অফ ৰেকৰ্ডৰ কাৰণে বিভিন্ন ধৰণৰ দুঃসাহসিক কাম কৰি আহিছে। তাৰে ভিতৰত কিছুমান ৱৰ্ল্ড ৰেকৰ্ড এনেকুৱা দুঃসাহসিক হয়, ভাবিলে আচৰিত লাগিব আপোনাৰ। 1 নম্বৰতে আছে দীঘল শিং। ভাৰতত গৰু গাইক গৰু মাতা হিচাপে পৰিগণিত কৰি আহিছে। নেপালত গৰু হৈছে ৰাষ্ট্ৰীয় জন্তু। আমি সাধাৰণতে যিসমূহ গৰু দেখোঁ, সেই গৰুসমূহৰ শিং 7 পৰা 8 ইঞ্চি দীঘল হয়। কিন্তু আমি আজি এনেকুৱা এজনী গৰু গাইৰ বিষয়ে ক'ব ওলাইছোঁ, বিশ্বৰ ভিতৰতে আটাইতকৈ দীঘল। এই গৰু গাইজনী হৈছে বয়স 7 বছৰ। তাই শিং হৈছে 10 ফুট 7 ইঞ্চি। আপুনি বৰ্তমান ভিডিঅ' স্ক্ৰীণত দেখি আছে। এই শিং দেখি সকলোৱে আচৰিত হৈছে। 2 নম্বৰতে হৈছে মটৰ চাইকেল। ড'জ চিৰিয়েল হৈছে পৃথিৱীৰ আটাইতকৈ শক্তিশালী মানুহৰ ভিতৰত এগৰাকী। এই মানুহগৰাকী ইমানেই শক্তি আছে যে এখন ওজন ভৰ্তি এৰোপ্লেন টানি লৈ যাব পাৰে। এই ব্যক্তিগৰাকীয়ে এনেকুৱা এটা ৱৰ্ল্ড ৰেকৰ্ড ভংগ কৰিলে যে অষ্ট্ৰেলিয়াত ৱৰ্ল্ড ৰেকৰ্ডৰ সময়ত এখন নহয় 4খনকৈ মটৰচাইকেল বাইকে হাত আৰু ভৰিত বান্ধি 4খনকৈ মটৰচাইকেল 24 ছেকেণ্ড ধৰি তেওঁ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে। 3 নম্বৰত আছে হায়েষ্ট উপ্ৰেছ লেছ লাইন। কেনিক হৈছে এনেকুৱা এজন ব্যক্তি, পৃথিৱীৰ ভিতৰত আচৰিত কাম কৰাৰ ভিতৰত এজন মানুহ। তেওঁ ওখ পাহাৰত চাইকেল চলায়, ওখ পাহাৰত ইটোৰ পৰা সিটোৰে এডাল ৰছীৰে পাৰ হোৱা আদি কামত তেওঁ দুঃসাহসিক কামসমূহ কৰি আহিছে। কেনিয়ে 2টা পাহাৰৰ মাজত এডাল ৰছীৰ জৰিয়তে চাইকেলে ইটো পাৰৰ পৰা সিটো পাৰ হৈছিল। সেয়া হৈছে পৃথিৱীৰ আটাইতকৈ ভয়ানক দুঃসাহসিক চাইকেল ৰেলী। দ্বিতীয়তে তেওঁ 2টা ওখ বিল্ডিঙৰ মাজত কোনো ছেফটি কেবল নোলোৱাকৈ ইটো বিল্ডিঙৰ পৰা সিটো বিল্ডিঙলৈ খোজেৰে যাত্ৰা কৰিছিল আৰু ৱৰ্ল্ড ৰেকৰ্ড স্থাপন কৰিবলৈ সক্ষম হয়। 4 নম্বৰত আছে লংগুৱেজ চাইকেল। বন্ধুসকল, চাইকেলৰ উদ্ভাৱন 18 শতিকাতে আৰম্ভ হৈছিল। তেতিয়াৰ পৰা আজিলৈকে চাইকেলৰ আকাৰ আৰু পৰিৱৰ্তন বহু ধৰণৰ হৈ আহিছে। সাধাৰণ চাইকেল আপোনালোকে বহুত দেখিছে আৰু বহুতেও চলাইছেও। আজি আমি কথা পাতিম বিশ্বৰ আটাইতকৈ দীঘল চাইকেলখনৰ বিষয়ে। চাইকেলখনৰ দীঘল হৈছে 135 ফুট। 135 ফুট দীঘল এখন চাইকেল। চাউথ অষ্ট্ৰেলিয়াৰ এখন ইউনিভাৰ্চিটিত 9 মাহ জোৰা প্ৰচেষ্টাত এই চাইকেলখন উদ্ভাৱন কৰি উলিয়াইছিল। কিন্তু ইমান দীঘল চাইকেলখনেনো কি কৰিব? 5 নম্বৰ হৈছে দীঘল স্কেটবৰ্ড। এইখনে হৈছে পৃথিৱীৰ আটাইতকৈ দীঘল স্কেটবৰ্ড। যোশী নামৰ এজন ব্যক্তি আৰু তেওঁৰ লগৰীয়াসকলে এই স্কেটবৰ্ড তৈয়াৰ কৰিছিল। এই স্কেটবৰ্ডখন নৰ্মেল স্কেটবৰ্ডতকৈ 1000 গুণে ডাঙৰ আছিল। এই বৰ্ডখন 2009 চনত তৈয়াৰ কৰিছিল আৰু এইখনৰ দীঘল হৈছে 35 ফুট 7 ইঞ্চি। ইয়াৰ ওখ হৈছে 8.8 ফুট। এখন নৰ্মেল স্কেটবৰ্ডতকৈ 1000 গুণে ডাঙৰ। এইখন চলাবৰ কাৰণে 10 বা 15 জন ব্যক্তিৰ প্ৰয়োজন হয়। কিন্তু এইখন কেনেকৈ কণ্ট্ৰল কৰে চলোৱা কেইজনেহে জানিব। ঠিক আছে বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই। অন্য এটা ভিডিঅ' চাবৰ কাৰণে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব।